বন্ধুসকল আপুনি কি ক'ব পাৰিব ইয়াত কেইটা হাত আছে? ইয়াত মুঠতে 7টা হাত আছে। আপোনালোকে 6টা হাত নিশ্চয় বিচাৰি পাইছে আৰু ওপৰৰ ছবিখনৰ আৰ্হিটো এটা হাত হৈ আছে। নমস্কাৰ বন্ধুসকল, মই দিগন্তৰাজ। পুনৰ এবাৰ মই মোৰ ইউটিউব চেনেল ৰেপিডমটেষ্টলৈ আপোনাক স্বাগতম জনাইছোঁ। যদি আপুনি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে বা আগত আহিও এই চেনেলটো ছাবস্ক্ৰাইব কৰি যোৱা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাব, কিয়নো মই আপোনালোকৰ কাৰণে প্ৰায় এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকোঁ। বন্ধুসকল, ফটোখনত আপোনালোকে এটা বাঘ, এটা হাতী, হাতীটোৰ ওপৰত 4টা বান্দৰ বহি আছে আৰু বান্দৰটোৰ ওপৰত 3জনী চৰাই বহি আছে। এতিয়া আপোনালোকে ক'ব পাৰিবনে ইয়াত মুঠতে কেইটা জন্তু আছে? ইয়াত মুঠতে 6টা জন্তু আছে, কিয়নো আপোনালোকক প্ৰশ্নটোতে সোধা হৈছিল যে মুঠতে ইয়াত কেইটা জন্তু আছে। জন্তুৰ ভিতৰত এটা বাঘ, এটা হাতী আৰু 4টা বান্দৰ আছে। চৰাইটো জন্তুৰ ভিতৰত নপৰে। বন্ধুসকল, এই সাঁথৰটো আমালৈ দিবাকৰ ৰাভাই গোৱালপাৰাৰ পৰা পঠাইছে। তেওঁ সাঁথৰটো হ'ল, একাঠু পানীত ফুলজোপা ৰুলোঁ, ফুলিল নে নুফুলিল চাবলৈ গ'লোঁ। যদি আপুনি ইয়াৰ উত্তৰটো জানে নিশ্চয় আমাক কমেণ্ট কৰি জনাই দিব। ইয়াৰ উত্তৰটো হৈছে চেপা, যিটো আমি মাছ ধৰা কামত ব্যৱহাৰ কৰোঁ। যদি আপুনিও আমালৈ এনেকুৱা ধৰণৰ সাঁথৰ পঠিয়াব বিচাৰে তেতিয়াহ'লে আজি ভিডিঅ'টো শেষৰ ফালে চাই থাকক। শেষৰ ফালে আমাৰ হোৱাটছআপ নম্বৰটো দিয়া আছে। বন্ধুসকল, এই ফটোখনত এটা অমিল ইমজি আছে, বিচাৰি পাই নি চাওকচোন। এই ফটোখনতো এটা অমিল ইমজি আছে, বিচাৰি পাই নি চাওকচোন। এদিন এখন পাৰ্কত পুলিচে এজন ব্যক্তি মৃতদেহ উদ্ধাৰ কৰে। পাৰ্কখনৰ ওচৰত প্ৰবীণৰ এখন দোকান আছিল। ব্যক্তিজনক গুলী পেটত মাৰিছিল। যেতিয়া পুলিচে দোকানী প্ৰবীণক সোধে তেতিয়া প্ৰবীণে কয়, মই যেতিয়া সেইটো সময়ত দোকান খুলি আছিলোঁ তেতিয়া এজন অচিনাকি মানুহে ব্যক্তিজনক পিছফালৰ পৰা আহি গুলী মাৰি গুচি যায়। প্ৰবীণৰ কথাখিনি শুনি পুলিচে ক'লে যে তুমি মিছা কথা কৈছা। এতিয়া আপুনিয়ে কওকচোন, পুলিচজনে তেওঁ মিছা কথা কৈছে বুলি কেনেকৈ গম পালে? কিয়নো গুলীটো পেটত লাগিছিল বুলি কৈছিল, কিন্তু প্ৰবীণে কৈছিল এজন অচিনাকি মানুহে ব্যক্তিজনক পিছফালৰ পৰা আহি গুলী মাৰি গুচি যায়। সেইটোৰ পৰাই গম পালে যে প্ৰবীণে মিছা কথা কৈছে। বন্ধুসকল, আপুনি ক'ব পাৰিবনে ইয়াত কোনগৰাকী বেছি মূৰ্খ? আমি ইয়াত সকলোৱে ক'ম যে এগৰাকী বেছি মূৰ্খ, কিয়নো তেওঁ পিছফালৰ পৰা এখন ট্ৰেইন আহি আছে, কিন্তু তেওঁ কাণত হেডফোন লগাই ট্ৰেইন লাইনটো পাৰ হ'ব খুজিছে। আৰু আজি আপোনালোকলৈ থকা বিশেষ পাজলটো, ফটোখন ভালদৰে চাই কওকচোন ফটোখনত কি ভুল হৈ আছে। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে আমাক কমেণ্ট কৰি জনাই দিব, কিয়নো শুদ্ধ উত্তৰ দিয়া প্ৰথম 10জনৰ নাম মই আগন্তুক ভিডিঅ'ত উল্লেখ কৰিম। এতিয়া চাওঁ আহক আমাৰ যোৱাবাৰৰ পাজলটো। যোৱাবাৰৰ পাজলটোত আপোনালোকক সোধা হৈছিল যে এই ফটোখনত থকা মেকুৰীজনী আচল চাহ কোনটো, আৰু ইয়াৰে 1 নম্বৰ চাহটো আচল চাহ। আৰু এই শুদ্ধ উত্তৰটো আমাক বহুতো বন্ধু বান্ধৱীয়ে কমেণ্ট কৰি জনাইছিল। তাৰে ভিতৰত আজি প্ৰথম 10জনৰ নাম ক্ৰমে অজয় বৰা, হিমাংশু কোচ, মিতু দাস, বুবুল দাস, বিতুপন দাস, অনুপ কলিতা, পূৰ্ণিমা দেৱী, নাজিৰ হুছেইন, কবীন্দ্ৰ মহন্ত আৰু সঞ্জীৱ ডেকা। এওঁলোকৰ লগতে যিসকলে আমাক শুদ্ধ উত্তৰ দিছিল সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত দিনবোৰত যাতে শুদ্ধ উত্তৰ দি যাবলৈ চেষ্টা কৰি যায়। আজি ভিডিঅ'টোত এটা লাইক কৰিব নাপাহৰিব, লগতে বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাব।
চ' আজিলৈ এৰিছোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে তেতিয়ালৈ সুস্থ থাকক ভালে থাকক জয় আই অসম